মতে মোরে মরণ নাহে। বাবার ভাত খাইছ না না খাবি? কি সুন্দর কণ্ঠ তোর। মা নোহোৱা হোৱা দিনের পৰা মই একা ৰাও শুনিবাই পোৱা নাই। আৰু একবাৰ কত আপি কি কইল? ভাত গো খাইছ না নাখাইছ? নাখাই যদি মই খাম, মকা মানি আছে আৰু। ভাত খোৱা দোৱা হ'ব ৰত। এতেখানিক বঢ়িয়াখানি গল্পকে কৰওঁ। বাবা তই মোৰ শ্বশুৰ হৈছ আৰু তোৰ লগত হিংসা কৰি এখন বেঞ্চিতে বঢ়িয়া গল্প কৰা দেখিলে মানুহে মোক কি ক'ব? মানুহে কি কয় ক'ব ৰেতো? আমি মানুহৰ কথাতে উঠা বহা কৰিম নেকি? এনেও আমাৰ ঘৰত হিংসা তোৰ মা মৰা দিনৰ পৰা বেছি মানুহ নাহেগৈ। কিবা ভাল হিংসা দেখোন নালাগে। জৰুৰ ডাল মে কুছ কালা হে। কি হ'ল আপি পাঁচ মোক দিল যে? মই যাম, কাম আছে মোৰ বহুত। যা কয়দিন যাবি তই হাত হাৰিয়া? একদিন নহয় একদিন তোক মোৰ পেষ্টাত বহাইলেহে চাৰিম। The next day. আজি ভাতখিনি কিন্তু মস্ত ভাল হৈছে নহয় আপি? জানো কেনেকুৱা ভাল হৈছে, মইতো হিংসা কৰি ভাল কৰি ৰান্ধিবাই নাজানো। তোৰ মাতো এতকৈ বেয়া কৰি ৰান্ধিছিল, তেও মই ভাল পাইছিলোঁ। আৰু তইকো তোৰ হাতে ৰান্ধা ভাত, তোৰ হাতেৰ বস্তুবিলাক এনেও মই অমৃত হিংসা পাওঁ। আপি মই এটা কথা ক'ব খোজোঁ। কি কথা ক? পাছে তই বেয়া পা ৰাগ উঠে? নাপাওঁ, মই আৰু কি বেয়া পাম? মানে আপি এলা কথা তইও ভাবি আছা? তোমাৰতো বিয়া হৈয়া 2 বছৰ মানাই হ'ল। মোকোতো খানিক মন যায় নাতি নাতিনীৰ মুখ চাবা। বাবা যে কি কথা কৈ দিছিলান, মই লাজ পাওঁ। আচল কথাও কোৱাই নাই। লাজ পাওঁ মই। শুন ইফালে চাত। এই যে সন্যাসী পাহাৰখান আছে, ওতে একজন সাধু বহে। ওকে যে খানিক লগ কৰিবি তো, ওয়ে ক'ব কি কৰিব লাগে। কিজানকো পাংকে নাতি নাতিনীৰ মুখ চাবা। হয় তাহলে মই আজিয়ে যাম। এইবাৰে সেইবাৰ হয়, ইপাৰ নহ'লে সিপাৰ। বাবা মই ওলাই লওঁ, যাই আহোঁ ৰ। যা যা ভাল করে যাবি। এইবাৰ ব্যৱস্থা কৰিব লাগে। জয় শ্ৰীকৃষ্ণ হনুমান ৰামায়ণ মহাভাৰত। দিয়াই চিধা হোক, কৈ যায় পোৱাৰ আগতেতো মই যায়ে পাব লাগিব। আটাতে গুটি যায় আজি এইটো দৰ পিঠা কৰে। শান্তি শান্তি শান্তি। এই বাবাহঁতে মই আহা কেনেকে দেখবাই? মোকে যে ডাকে আছে, সাধু বাবার কথা তো ধ্যানতে আহে বোধহয়। শান্তি শান্তি। বাবা মই আহিছোঁ বাবা। মই গম পাইছো তুমি আহিবা বুলি। কোৱা কন্যা, তোমাৰ কি সপোন আছে? বাবা আমাৰ বিয়া হোৱা 2 বছৰ মানেই হ'ল, এল্লাও আমি সচৰাচৰ মুখ দেখা পোৱা নাই। বাবাই যদি আশীৰ্বাদ কৰে যাতে এই বছৰতে আমি সচৰাচৰ মুখ দেখা পাওঁ। সমস্যাটো তোমাৰ গধুৰ সমস্যা। হয় বাবা। এইবাৰহে আচল মজা আহিব। পাছে তোমাৰ ঘৰত তোৰ আপাগতিৰ বাহিৰে আৰু বেলেগ আপা আছে না নাই কন্যা? আছে বাবা, মোৰ শ্বশুৰ আছে। তাহলে তুমি একটা কাম কৰিব লাগিব। কৰিম বাবা, বাবাই যি কৰিব কয় মই অকে কৰিম। কৰিবাতো লাগিব। ক বাবা কি কৰিব লাগিব? আজিৰ পৰা 3 দিন 3 ৰাতি তুমি তোমাৰ শহুৰৰ লগত সহবাস কৰিব লাগিব। তেতিয়াহে তুমি সন্তান দেখা পাবি। কোৱা কন্যা, হ'বনে নাই? হ'ব বাবা, মই চেষ্টা কৰি চাম। ঠিক আছে তাহলে কন্যা, তুমি এতিয়া ইয়াৰ পৰা যাব পাৰা। ঠিক আছে বাবা, প্ৰণাম কৰিছোঁ। এইবাৰ গুটি যাবি টেঙেনা মাছেৰ মুখত দাৰি। সোনকালে ঘৰত। আজিতো মনখন ডিং ৰাং ৰাং কৰে। আপি আহিল? আহিলোঁ। পাইছ লাগাল সাধু বাবা আগতক? কি তে কৰিবা কল সাধু বাবা আগতে? মোৰ কিবা লাজে লাগে। সেই কিহে আৰু লাজ? কাম কৰাৰ কিবা লাজ লাগে না? দে সোনকালে আৰম্ভই কৰোঁ, কি কৰিব লাগে? এই বুঢ়া গোটেৰ আজি দেখোন বেলেগ চখ উঠি আছে।
সাধুগুটিৰ লগত কিবা লিংক আছে। আয় আয় সোনকালে ৰুমত যাওঁ। অ বৌ, আজিতে তোমাৰ আপা এখন সাধুৰ ফটো লৈ কুটি গৈছে। হা, তোৰ ভণ্ড শ্বশুৰ? সেইগো তাহলে তয়ে আছিল? তোক আজি